নমস্কাৰ বন্ধু-বান্ধৱীসকল। আজি হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰথম দিন। আন দিনাতকৈ আজি অলপ সোনকালেই চকলে বুলি ৰাওনা হ'লোঁ। উদ্দেশ্য পৰীক্ষাৰ্থীসকলক শুভেচ্ছা জনোৱা। পৰীক্ষাৰ্থীসকলৰ মুখবোৰ দেখি আমাৰ সেই পৰীক্ষা দিয়া দিনবোৰলৈ মনত পৰি গ'ল। কি সুন্দৰ দিন আছিল। বুকুত ভয় আৰু অভিভাৱকবোৰৰ উৎকণ্ঠা আজিও মনত পৰে। আৰু এটা কথা, আপোনালোকক বাৰু প্ৰথম দিনটোত কোনে থ'বলৈ আহিছিল? মোক মোৰ বায়ে থ'বলৈ আহিছিল। আপোনালোকৰ যদি মনত আছে প্লিজ কমেণ্ট কৰি জনাবচোন। বাৰু যিয়েই নহওক, পৰীক্ষাৰ্থীসকলৰ পৰীক্ষা ভাল হওক, ভৱিষ্যত উজ্জ্বল হওক, তাকে কামনা কৰিলোঁ। আৰু যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে প্লিজ লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব। এইখিনি কৰি মোৰ ভিডিঅ'টো সমাপ্ত কৰিছোঁ। ধন্যবাদ।